অহা 23 তাৰিখে মোক পুনৰ বন্দী কৰিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি মোৰ পুৰণি একেবাৰে নাকচ হৈ যোৱা গোচৰ, ডিছচাৰ্জ হৈ যোৱা গোচৰ, যিটোক কোৰ্টে কৈছিলে যে এই গোচৰটোৰ কোনো ভিত্তি নাই, এইটো ভুৱা গোচৰ। গতিকে মোৰ পৰা সেই গোচৰটো উঠাই লৈছিলে। সেই গোচৰটোত আকৌ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ গৈ জোৰ কৰি ষড়যন্ত্ৰ কৰি মোক 23 তাৰিখৰ দিনা আকৌ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। মই এই মুহূৰ্তত অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক আহ্বান জনাইছোঁ যে চৰকাৰৰ এই অগণতান্ত্ৰিক স্বৈৰাচাৰী ফেচিষ্ট কাৰবাৰটোৰ বিৰুদ্ধে আমি সকলোৱে মাত মাতিব লাগে। এয়া মোক কেৱল বন্দী কৰাৰ কথা নহয়, দেশৰ গণতন্ত্ৰক হত্যা কৰাৰ কথা। 23 তাৰিখৰ দিনা এই কাম কৰিব খুজিছে। সেইকাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ আৰু লগতে আজি শিৱদৌলত শিৱৰাত্ৰিত মই পূজাও কৰিছোঁ, আপোনালোকে দেখিছে, যাতে চৰকাৰৰ এই যিটো মানে ষড়যন্ত্ৰ, তাৰ পৰিৱৰ্তে যাতে সুমতিৰ উদয় হয়, তাৰ কাৰণে চৰকাৰক আহ্বান জনাবৰ কাৰণে, চৰকাৰক বাধ্য কৰিবৰ কাৰণে মই মহাদেৱৰ ওচৰত আজি পূজা